আসসালামু আলাইকুম এভৰিৱান, কি খবৰ আপোনাৰ সকলোৰে? হৈছে ৰাতিপুৱাৰ সময়কণ মই নাস্তা বনাই ভণ্টিক ৰেডি কৰি দিলোঁ, যিহেতু তাইৰ স্কুল আছে আজি। তাৰপিছতে মোৰ ছোৱালীও উঠিলে শোৱাৰ পৰা, তাই ৰেডি হৈ থাকোঁতে লাইটটো দি দিলোঁ যে। তাৰপিছতে তাইৰ মনটো অকণ বেয়া হৈ আছে, তাই স্কুল যাব যিহেতু। ভণ্টি লাহে ধীৰে স্কুল ওলাই মেলি গ'ল আৰু তাৰপিছতো মই লাহে লাহে কাম কৰিলোঁ, যিহেতু দিনত বহুত কাম থাকে। এতিয়া মই অকলে হৈ গ'লোঁ আৰু এতিয়া তাইক খুৱাই ল'লোঁ। খুৱাই লৈ মই ভাত পানীকেইটা বনাই লৈছোঁ। আজি চিম্পুলকৈ ভাতখিনি বনাই চব্জিটো বনাই দিম। পালেং শাক, দালি আৰু বিলাহী দি বনাই দিছোঁ। এয়া দুপৰীয়া সময়কণ ইমান গৰম লাগিছে আৰু আমি ঠাণ্ডা খালোঁ। তাৰপিছত আবেলি হ'ল, ভাত পানী খোৱাৰ পিছত আবেলি সময়কণ আকাশখন চাওকচোন ইমানেই ধুনীয়া। তাৰপিছত আমি সন্ধিয়া হ'ল, এতিয়া সন্ধিয়া বাপেকে চাওমিন আনি দিলে,